নমস্কাৰ, মোৰ নাম শ্ৰী বিপুল খনিকৰ। মোৰ ইউটিউব চেনেলৰ দ্বিতীয়টো ব্লগলৈ আপোনালোকক উষ্ম আদৰণি জনোৱাৰ লগতে নৱন বন্দন তথা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আমাৰ সকলোৰে শ্ৰদ্ধাৰ গীতিকাৰ মহেন্দ্ৰ হাজৰিকাই তেওঁৰ জনপ্ৰিয় গানৰ মাজেৰে কৈছিল, নতুন পুৰুষে চাবা প্ৰশ্ন সুধিব পাৰে এদিন তোমাক, আমালৈনো ৰাখি গলি কি, তেতিয়াতো নোৱাৰিবা চলাহি মিছাতে কৈ, সাৰিব অতীত দুহাৰী। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক সকলোৱে জানে যে প্ৰত্যেক বছৰে বিভিন্ন কাৰণত অৰ্থাৎ গছ গছনি কটাৰ কাৰণেই হওক, তীব্ৰগতিত নগৰীকৰণ, ঔদ্যোগিকৰণ, জীৱাশ্ম ইন্ধন দাহনৰ ফলতেই নহওক কিয়, দিনক দিনে সমগ্ৰ বিশ্বতেই গোলকীয় উষ্ণতা বৃদ্ধি পাই আহিছে, যাৰ ফলস্বৰূপে বিশ্ববাসীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। এই গোলকীয় উষ্ণতা ৰোধ কৰিবৰ বাবে আমাৰ সকলোৰে হাতত থকা একমাত্ৰ আৰু সহজ উপায়টোৱেই হ'ল গছপুলি ৰোপণ কৰা আৰু ইয়াক সুৰক্ষা প্ৰদান কৰা। আৰু সেই উদ্দেশ্য আগত ৰাখি অৰুণোদয় এনভাইৰনমেণ্ট কনজাৰভেশ্যন ছ'চাইটিৰ উদ্যোগত মা আৰু দেউতাৰ নামত পৰিৱেশ সুৰক্ষাৰ বাবে ঘৰে ঘৰে একোজোপাকৈ গছপুলি ৰোপণ অভিযান আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু সেইকাৰণেই আজি শদিয়াৰ বৰজীয়া গাঁৱত অৱস্থিত NH37 নাৰ্চাৰীত গছপুলি চাবৰ বাবে মই আহিছোঁ। আৰু আহি ইয়াত গম পালোঁ যে গছপুলিৰ দাম আকাশ চুইছেগৈ। এটা গছপুলিৰ দাম 50 টকাৰ পৰা 250 টকাৰ ভিতৰত। আমি ভাবিছিলোঁ যে আগষ্ট মাহৰ ভিতৰত 5000 গছপুলি ৰোপণ কৰিম বুলি, কিন্তু এতিয়া দেখিছোঁ এই মাহত 5000 পুলি কিনি আনি ঘৰে ঘৰে ৰোৱাটো অসম্ভৱ হৈ পৰিব। কাৰণ আমি যদি চাওঁ এটা গছত 100 টকাকৈ হ'লেও তেতিয়াহ'লে 5000 গছত 5 লাখ টকা হয়, যিটো আমাৰ বাবে কিনি আনি ৰোৱাটো অসম্ভৱ হৈ পৰিব। তথাপিও আমি গছপুলি ৰোপণ কৰিমেই, কাৰণ আমি এবাৰ ক'লোঁ আৰু সিদ্ধান্ত গ্ৰহণ কৰিলোঁ, কেতিয়াও আৰু ইয়াক পিছুৱাই নিদিওঁ। অনাগত দিনত এইদৰেই যাতে মই পৰিৱেশ সুৰক্ষাৰ কাৰণে কাম কৰি যাব পাৰোঁ, সেইকাৰণে মোৰ বাবে নহয়, সমাজৰ কাৰণে মোৰ ইউটিউব চেনেলটো অৰ্থাৎ বিপুল খনিকৰ নামত থকা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, ভিডিঅ'সমূহ চাওক, লাইক কৰক, কমেণ্ট কৰক, নিজৰ সম্পৰ্কীয় মানুহৰ ওচৰলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে মই আৰু দুগুণ উৎসাহেৰে আপোনাৰ বাবে বিশ্ববাসীৰ সুৰক্ষাৰ কাৰণে এক নতুন উদ্যম লৈ কাম কৰি যাব পাৰোঁ। মই আপোনালোক সকলোকে কথা দিলোঁ যে মোৰ এই ইউটিউব চেনেলৰ পৰা লাভ কৰা টকা মই সদায় পৰিৱেশ সুৰক্ষাৰ কাৰণে কাম কৰি যাম। সদৌ শেষত আপোনাক সকলোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে সজাগ হওক, সচেতন হওক আৰু সুৰক্ষিত হৈ থাকক।